মানুহৰ প্ৰবল আত্মবিশ্বাসে বহুতো সফল নোহোৱা কামো সফল কৰি পেলায়। মই বিহু খাই দিব পাৰোঁ, কিন্তু কিছুমান জ্বলে যেতিয়া দেখে মই পুনৰ জি উঠিছোঁ। মই অঞ্জনা বৰুৱাই আপোনালোকলৈ পুনৰ মোৰ ভাল লগা এটি গল্প লৈ আহিছোঁ। শুনকচোন। এজন সন্যাসী আছিলে। তেখেতে নিজৰ প্ৰজাত ধ্যান কৰি আছিলে এটা বিশেষ কামৰ বাবে। তেওঁৰ এইটোৱে উদ্দেশ্য আছিলে যে তেওঁ খোজকাঢ়ি পানীৰ ওপৰেদি যাব পাৰিবনে নোৱাৰে, সেইবাবে তেওঁ বহুত দিনৰ পৰা ধ্যান কৰি আছিলে। আৰু নদীখনৰ সিফালৰ পৰা এটা পৰিয়াল, মাক বাপেক আৰু ছোৱালীজনী, তেওঁলোকে সন্যাসীজনক নৈ পাৰ হৈ আহি গাখীৰ যোগান ধৰিছিলে। সন্যাসীয়ে সেই গাখীৰ খাই আকৌ পুনৰ ধ্যানত বহে। এনেকৈয়ে চলি আছিলে। তেওঁৰ প্ৰবল চেষ্টা যাতে তেওঁ খোজকাঢ়ি নদীখন পাৰ হ'ব পাৰে। এবাৰ খুব ডাঙৰ ধুমুহা আহিছে, আকাশখন ডাৱৰে ভৰি পৰিছে। সেইদিনাখন আকৌ দেউতাকজন বজাৰলৈ গ'ল। সেইবাবে সেইদিনাখন যে গাখীৰ দিবলৈ যাওঁতেই ছোৱালীজনীক মাকে কৈ পঠিয়ালে, তুমি তেখেতক ক'বা যে বতৰটো বৰ ভাল নহয়, হয়তো নদীৰ ওপৰত পানীও হ'ব, গতিকে আমি চাকৈ পানীত গাখীৰ দিবলৈ আহিব নোৱাৰিব পাৰোঁ। তেতিয়া সন্যাসীয়ে ক'লে, তুমি সেইটো চিন্তা কৰিব নালাগে, মই তোমাক এটা মন্ত্ৰ শিকাই দিম, তুমি পাৰিবা গাখীৰ লৈ আহিব। সেইবুলি তেওঁ মন্ত্ৰ এটা শিকাই দিলে, যিটো মন্ত্ৰকে তেওঁ জপ কৰি আছিলে। ছোৱালীজনীয়ে গৈ ঘৰত মাকক ক'লে। মাকে ক'লে, ঠিক আছে, তেনেহ'লে তই চেষ্টা কৰিছা। ছোৱালীজনীয়ে গাখীৰখিনি ল'লে, লৈ দেখিলে নদীতো বহুত পানী হৈছে। তথাপিও তাই সেই তেখেতে শিকাই দিয়া মন্ত্ৰটো গাই গাই নদীখনৰ ওপৰেদি খোজকাঢ়ি আহিলে। আহি পেলাই সন্যাসীজনক গাখীৰ দিলে। সন্যাসীটো আচৰিত হৈ গ'ল, ইমান পানী তেওঁ কেনেকৈ আহিলে ছোৱালীজনী? তেতিয়া সুধিলে যে বাছা তুমি কেনেকৈ আহিলা? বোলে আপুনি যে মন্ত্ৰটো শিকাই দিছিলে সেইটো গাই গাই মই খোজকাঢ়ি আহিলোঁ। তেতিয়া সন্যাসীজনে একদম দেও পাৰি নাচিব লাগিলে, কাৰণ তেওঁৰ ইমান দিনৰ ধ্যান সফল হ'ল, তেওঁৰ তপস্যা সফল হ'ল, কাৰণ তেওঁ শিকাই দিয়া মন্ত্ৰটোকে ছোৱালীজনীয়ে গাই নদীখনৰ ওপৰেদি খোজকাঢ়ি আহিছে। ছোৱালীজনী খোজকাঢ়ি আকৌ সেই মন্ত্ৰটো গাই গাই নদীখনৰ ওপৰেদি গুচি গৈ আছে। সন্যাসীয়েও সেই একেধৰণে মন্ত্ৰটো গাই গাই ফূৰ্তিত আত্মহাৰা হৈ নদীখনত খোজটো দিওঁতে কিন্তু তেওঁ ডুবি গ'ল। সেইটোৱে মানুহজনৰ বিশ্বাস আৰু অবিশ্বাসৰ কথা। তেওঁৰ যে মন্ত্ৰটোৰ ওপৰত বিশ্বাস নাছিলে, এদিনো তেওঁ পৰীক্ষা কৰি চোৱা নাছিলে, আৰু সেইবাবে তেওঁ প্ৰতিদিনে গাখীৰ খাই তপস্যা কৰি আছিলে। অথচ ছোৱালীজনীক সেই মন্ত্ৰটোকে তেওঁ শিকাই দিলে। ছোৱালীজনীয়ে পৰম বিশ্বাসেৰে সেই নদীখন খোজকাঢ়ি পাৰ হৈ অহা যোৱা কৰিলে। এনেদৰে আমিও যদি কিছুমান কথাত আত্মবিশ্বাসেৰে ভৰি আমাৰ সফল নোহোৱা কামতো আমি আগবাঢ়িব পাৰোঁ, নিশ্চয় আমি সফল হ'ব পাৰিম। যদি আপোনালোকৰ গল্পটো শুনি ভাল লাগিছে, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।